নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বজাৰ কৰি আনিলোঁ, সেইখিনি অলপ খুতুৰা শাক আনিলোঁ। খুতুৰা শাক মোৰ খুব ভাল লাগে আৰু বিলাহী চিলাহী এনেকৈ কিবা কিবি আনিলোঁ। বাকী গাহৰি মাংস আনিছোঁ। গাহৰি মাংস আজি বেলেগ এটা প্ৰচেছত বনাম, মানে সেইটো আপোনালোকক দেখাই আছোঁ। মাংসখিনি গৰম পানীত দি ল'লোঁ, উতলা গৰম পানীত আধা ঘণ্টামান ৰাখিম এনেকৈয়ে, তাৰপিছত টুকি দিম। গাহৰি মাংস মই তেনেকৈ নবনাওঁ বাৰু, এওঁৱে বনায়, কেতিয়াবা আনে। খুব বেছি খোৱা নহয়, আমাৰ কেতিয়াবাহে খোৱা হয়, কাৰণ মই তেনেকৈ নাখাওঁ গাহৰি মাংস। আৰু মই আজি দুটা প্ৰচেছত বনাম। এটা হৈছে আপোনালোকক দেখামেই বইল প্ৰচেছত, আৰু এটা বনাম ড্ৰাই ফ্ৰাই। মানে মই বইলটো নাখাবও পাৰোঁ, ড্ৰাই ফ্ৰাইটো অলপ বনাম, সেইকাৰণে তাৰ পৰা অকণমান খাম। মানে সেয়াই আপোনালোকক দেখাওঁ কি হয় চাওক। এনেকৈ পিঁয়াজ কাটিবলৈ ট্ৰাই কৰিছোঁ, আঙুলি কাটে বুলিও ভয় নহয়, লাহে লাহে কাটিছোঁ। আলু 3টা দিছোঁ, এনেকৈ ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ। তাৰপিছত বিলাহী দিছোঁ আৰু পিঁয়াজ, আদা, ৰচুন এইবিলাক চব মোৰ ৰেডি হৈ গ'ল কাটি। তাৰপাছত এতিয়া বনাম আৰু লাহেকৈ। যিখিনি মাংস গৰম পানীত ডুবাই থৈছিলোঁ, আধা ঘণ্টামান হৈ গ'ল। এতিয়া এইখিনি পানীখিনি পেলাই দিম, পেলাই ভাল পানীৰে ধুই মেলি টুকি ল'ম মাংসখিনি ভালদৰে। তাৰপাছত দেখাই আছোঁ আপোনালোকক প্ৰচেছ। ভিডিঅ'টি স্কিপ নকৰিব, আগলৈকে চাই থাকক। খুতুৰা শাক যে আনিছিলোঁ, তাৰো অলপমান ভালদৰে ধুই মেলি এনেকৈ কাটি লৈছোঁ। আজি এটা সঁচাকৈ বেলেগ ধৰণৰ প্ৰচেছ হয়, মই প্ৰথমবাৰ বনাইছোঁ, মানে মানুহজনে মোক সহায় কৰিছে বনোৱাত। গতিকে চাই থাকক। এতিয়া মাংসখিনি আমি কুকাৰত দি দিলোঁ। তাৰপাছত এয়া আলু দিছোঁ, বিলাহীখিনি দি দিছোঁ। বিলাহী কুটি নেপেলালোঁ, তেনেকৈ দি দিছোঁ, অলপ টেঙি টেঙি লাগিব মানে। তাৰপিছত এইখিনি পিঁয়াজখিনি দিলোঁ, ৰচুন আদা বটাখিনি দি দিছোঁ। এয়া চাওক, চব মিক্স আপ কৰি দিম। মানে প্ৰচেছটো কেনেকুৱা লাগিছে বাৰু, ভাল লাগিছেনে? এতিয়া মই সেই খুতুৰা শাকখিনি যে কাটি থৈছিলোঁ, সেইখিনি দি দিম ধুনীয়াকৈ। প্ৰথমবাৰ বনাইছোঁ দেই, ভালেই হ'ব যেন লাগিছে বাৰু প্ৰচেছটো, কাৰণ এওঁ শিকাই আছে যে মোক, তেওঁ জানে মানে পাৰফেক্ট। ভোট জলকীয়া এটা সৰু সৰুকৈ কাটি লৈছোঁ, এইটো গোটেইটো তাত দি দিম। মানে কিমান জ্বলা হয় নাজানো, আৰু নিমখ দিলোঁ আৰু অলপ হালধি দি দিছোঁ, কাৰণ বইল বনাম যে, আকৌ তেল নেমাৰোঁ আৰু। তাৰপিছত এইখিনি ভালকৈ লৰাই দিছোঁ। ইয়াত পানী নিদিওঁ, পানী মানে জাষ্ট অকণমান পানী দিম আৰু ভালকৈ লৰাই লৈছোঁ। এইখিনি চাই থাকক, অকণমান পানী দিছোঁ। ইয়াৰ পাছত অলপ ধনিয়া, চেণ্টটো আহিবৰ কাৰণে, ধুনীয়াকৈ চেণ্টটো আহিবৰ কাৰণে কুটি দিছোঁ। আৰু ইয়াৰ পাছত সেইখিনি 8টামান হুইচেল মৰাকৈ দি দিম। তাৰপাছত চাব, এয়া হৈ গ'ল। মই কেৰাহী এটাত কাঢ়ি দিলোঁ, মানে এয়া চাওক, ভাল লাগিছেনে? আপোনালোকে জনাবচোন, এনেকুৱা আপোনালোকেও বনাই খাব, তাৰপিছত জনাব। এতিয়া মই আন এটা প্ৰচেছলৈ আগবাঢ়িছোঁ। এতিয়া বনাম ড্ৰাই ফ্ৰাই। চাই থাকক ভিডিঅ'টি আগলৈকে, ড্ৰাই ফ্ৰাই মই কেনেকৈ বনাওঁ, ঠিক আছে? এইখিনি মই চব যোগাৰ কৰি ল'লোঁ। তাৰপিছত কেৰাহী পাতি ল'লোঁ। ইয়াত তেল দিয়া নাই দেই, এই চৰ্বিখিনি দি দিছোঁ। ইয়াতে তেল ওলাবই অলপ, চাই লওঁ কিমান ওলায়। যদি বোলে কম হয়, তেতিয়া মই অকণমান তাত তেল দি দিম। আৰু তেল নোলালেই মানে, সেইকাৰণে অকণমান দি দিলোঁ। গাহৰি মাংসত সাধাৰণতে তেল দিব নালাগে, তেলটো ওলায়ে যায়, কিন্তু হ'লেও ইয়াত চৰ্বি ইমান নাছিলে যে, ড্ৰাই ফ্ৰাইটোৰ কাৰণে চৰ্বি ইমান খোৱা নাই কাৰণে তেলটো নাই বাৰু। হ'লেও লাহে লাহে ওলাই যাব, বিৰিঙি বিৰিঙি ইয়াৰ পৰাই ওলাব। মই আচলতে ড্ৰাই ফ্ৰাই খাই বেছি ভাল পাওঁ, যিকোনো মাংসৰে ড্ৰাই ফ্ৰাইটো বেছি ভাল লাগে মোৰ। হাঁহ মাংস হওক, ব্ৰইলাৰ হওক, যি হওক। কিন্তু লোকেল চিকেনটো ড্ৰাই ফ্ৰাই ভাল নাপাওঁ দেই, এইটো একদম জোলেই ভাল পাওঁ। আৰু ছাগলী মাংসটো ড্ৰাই ফ্ৰাই আজিলৈকে খাই পোৱা নাই, খায় নে নাখায় মই নাজানো, সেইটো মই খাই পোৱা নাই। বাকী হাঁহ মাংসৰ মই ড্ৰাই ফ্ৰাই বহুত ভাল পাওঁ। ইয়াৰ প্ৰচেছ আৰম্ভ হৈ আছে মোৰ।
আপোনালোকৰ যদি মোৰ ভিডিঅ'সমূহ ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটি আগবাঢ়ি যাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব দেই এয়া পুৰা পিঁয়াজ ৰচুন জলকীয়া এনেকৈ দি ল'লোঁ ইয়াত কোনো মই মছলা ঢলা নাই দেই মছলা ব্যৱহাৰেই কৰা নাই মই অকল পিঁয়াজ ৰচুন আদা এনেকৈ বনাইছোঁ মাংসখিনি ভালদৰে লৰাই দিম তেল ওলাইছে দেখিছেনে যথেষ্ট তেল ওলাইছে নিমখ দি দিলোঁ বেছি নিমখ দিব নালাগে কাৰণ ড্ৰাই ফ্ৰাইত বেছি নিমখ নালাগে এইখিনি চাওক এতিয়া আলু অলপ দি দিলোঁ বেছি দিয়া নাই সৰু সৰুকৈ কুটি দিছোঁ এতিয়া অলপ সময় এনেকৈ ৰাখিম ইয়াত ভালদৰে লৰাই মেলি ঢাকন দি দিম কম জুইত ৰাখিম অলপ সময় পিছতে চাওক কালাৰ আহিছে ধুনীয়াকৈ এতিয়া হোৱা নাই বাৰু আৰু অলপ সময় ৰাখিব লাগিব কাৰণ মই অলপ টাইট হ'লেহে মাংসটো খাই ভাল পাওঁ টাইট হোৱাকৈ ৰাখিম মানে এয়া চাওক এট লাষ্ট টাইট হৈ গ'ল এইখিনি ধুনীয়াকৈ তেল বিৰিঙি বিৰিঙি আহিছে কালাৰো বহুত ধুনীয়া হৈছে কোনো ৰেড চিলি ব্যৱহাৰ কৰা নাই কোনো মছলা ব্যৱহাৰ কৰা নাই মই এয়া চাওক কালাৰ কিমান ধুনীয়া হৈছে ভাল লাগিছেনে আজিলৈ ভিডিঅ'টি মোৰ ইমানেই আছিল যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয়